এভৰিৱান, গুড মৰ্নিং। বন্দনাছ লাইফষ্টাইল এণ্ড ৱৰ্কৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালে চাগে? আমাৰো বৰ্তমান ভাল। মোৰ ডিঙি বিষটো ভাল পাইছোঁ কালিৰ পৰা, বিষাই থকা নাই। এইকেইদিন খুব ৰাতি বিষ হৈ আছিলে, কালি ৰাতি একেবাৰে বিষোৱা নাই। সেয়াই আজি হৈছে দেওবাৰ। ৰাতিপুৱা গা পা ধুই উঠি এতিয়া আজৰি হৈ অকণমান বেলকনিলৈ ওলাই আহিছোঁ। চাহ খোৱাই নাই, খামগৈ আৰু। এতিয়া যাব লাগিব ভাত পানী খাই আৰ্ট স্কুললৈ বেটীৰ। সেয়াই দুটামান কামো আছে বজাৰত, সেয়াই আৰু চাই থাকিব। বাকী দিনটো আজি ভালেই। এইকেইদিন বৰষুণ দি আছিলে, কালি ৰাতিলৈকে বৰষুণ দি আছিলে। এতিয়া পৰিৱেশটো ইয়াত নিকা পৰিষ্কাৰ হৈ আছে, ৰ'দটো লাহেকৈ ওলাইছে। কাপোৰ কানি অলপ কালি ৰাতিয়ে ধুলোঁ, ধুই মেলি কালি ৰাতিয়ে আজৰি কৰি থোৱা আছে। এতিয়া বাহিৰত মেলি দিছোঁ। সেয়াই কেইটামান কাপোৰ ধুব লগা আছে, ধুম আৰু। মানুহক আজি গাটো ধুৱাম বুলি ভাবিছোঁ, পাৰোঁনে নোৱাৰোঁ। সদায় যদি তাইক গা ধুওৱা নহয়, ৰাতিপুৱাই যাওঁ আৰু আহি পাওঁতে দেৰি হৈ পিছবেলা গা ধুৱাবলৈ ভয় লাগে। পানী লগা কাহ হৈ যাব পাৰে। এনেও তাই অলপ কাহিয়ে আছে, মাজে মাজে কাহি থাকে। সেইটো কাৰণে আৰু পিছবেলাটো গা মূৰ ধোৱাটো অকণমান বেয়া পাওঁ, মই নোধোৱাওঁ সাধাৰণতে। আৰু সেয়া দিনটো আৰম্ভণি কৰিছোঁ আৰু দেখুৱাই যাম বুলি ভাবিছোঁ। পাৰিলে চাই থাকিব আপোনালোকে ভিডিঅ'টো। কি কৰিছা ধুনমানো? ৰাতিপুৱাই ৰাতিপুৱাই খেলি লাগিয়ে যে। কি খেলিছা? থাকিব নালাগে, কি খেলিছা? কিবা খাই ল'ম ব'লা। বলা, কি খাবা? লাগে নি? হে বলা। এয়া খাই বৈ আৰ্ট স্কুললৈ ওলালোঁ। এইটো দেওবৰীয়া ডিউটি আৰু আজিকালি সদায় অকণমান তাইক সোমাই পেলাই মোৰ মুখৰ এটা ক্লিন আপ এটা কৰাই বোলো। অকণমান চাফা লাগিছে মুখখন এতিয়া। আহিয়ে আকৌ গীতাঞ্জলি ৰুমলৈ আমি ওলাইছোঁ। ধুনুক লৈ ল'লোঁ, আহি ওলাই ল'লোঁ আৰু ধুনুক উলিয়াই ল'লোঁ। তাই আজি ভাত খাবলৈ মাতিছে। বহুত দিনৰ পৰা তাই ৰুমটো চোৱাকৈ মাতি আছে। মইহে যাব পৰা নাই। আজি এনেই ৰুমটো চাবলৈ যাম বুলি ভাবিছোঁ। তাই বোলে এনেই আহিব নালাগে নহয়, ভাত পানী ৰেডি কৰিছোঁ, আপোনালোক আহিব। সেয়াই আৰু আমি এতিয়া ওলাইছোঁ তালৈকে বুলি। মানুহ হাই, আমি এফালে ফুফু যাবলৈ ওলাইছোঁ। গীতাঞ্জলি বাইদেউৰ ঘৰলৈ মাতিছে আমাক আজি। গীতাঞ্জলি বাইদেউৰ ঘৰটো চাম বুলি কৈ আছিলোঁ, তাই আজি ভাত খোৱাকৈ মাতিছে আমাক। গেটখন খোলা। ধুনমানো কলে যোৱা? ঐ কলে যোৱা? পাৰ্চেলটো ল'বলৈ আছে নহয়, নহ'লে ইফালে ভিতৰেদি যাবগৈ পাৰিলোঁ হেঁতেন। পাৰ্চেলটো ল'বৰ কাৰণে আকৌ ইফালেদি যাব লাগিব টাউন। ধুনু মানুহ নামাতে পাই। কলে যাও? চা লিপষ্টিক, চা দেখাই দে লিপষ্টিক। বাই বাই কৈ দিয়া। পাৰ্চেল এটা ল'ব আছিলে, এইখিনিতে পাৰ্চেলটো মই লৈ লৈছোঁ। আমাৰ এজনৰ পৰা পাৰ্চেল এটা আহিছিল, সেইটো লৈ ল'লোঁ। নমো পৰা চাগে গীতাঞ্জলি বাইদেউ। তুমি ক'ৰবাত গৈছিলা নি ওলাই? অঁ, গীতাঞ্জলি ঘৰ আহি পাই গ'লোহি। ধুনমানো দুটা কণী খালে মুখখন ফাটি থাকিব। তুমি দুটা কণী খাবলৈ লৈছা যে পেটটো ফুটি যাব।
পেটটো ফুটি যাব। থৈ দিয়া, এফালে এফালে আহা। মাছটো আলু দিছে নি বাৰু, সৰিয়হ মাছ ধুনীয়াকৈ বনাইছিল, কণী বইল, ইফালে মিক্স চব্জি বনাইছিল আৰু বৰ ধুনীয়াকৈ বনাইছিল। খাই বৈ ওলাই আহি এফালে চোৱা, কি কৰি আছা দুইজনীয়ে? কি চুৰ কৰিছা? ধুন মানুহ আৰু সি কি চুৰ কৰিছা? চাওঁ কি চুৰ কৰিছানো? বৰ বেয়া কাম কৰিছে নহয়। থৈ দিয়া, থৈ দিয়া, থৈ দিয়া, নেপায়, পেট কামুৰিব। থৈ দিয়া। কি খাইছা লুকাই লুকাই? কি চুৰ কৰিলা চা? কি খালা? থৈ দিয়া, থৈ দিয়া, এক বটল চেনি পাই গলা। থৈ দিয়া, থৈ দিয়া, থৈ দিয়া, থৈ দিয়া, থৈ দিয়া, দিয়া, দিয়া মোক দিয়া, খেলা বস্তু নহয়, দিয়া, 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 দিয়া। চেনি খাই ভাগৰ লাগিছে নি? কিয় আৰু খাই নো? আৰু খাই নো? আৰু খাই নো? চুৰ দিহে তো চেনি চুনি। মুখখন এফালে ধুন মানে মুখখন দেখুৱাই দিয়া এফালে। Hi guys, কৈ দিয়া। থবা কৈ দিয়া hi guys বুলি। কি কৰিছা? মুখখন ইমান দেখিবলৈ বেয়া কৰিলে, মোৰ লিপষ্টিকটো বেয়া কৰি পেলালা যে। ধুন মানুহ পেলাই চোৱা, লিপষ্টিক দিয়া। ধুন মানুহ আৰু বান্ধৱী লগ এৰা এৰি হোৱাই নাই, খেলি আছে। এতিয়া কিমান দেৰিলৈকে খেলিব ঠিক নাই, আৰু ভাত খাবলৈ আছেই সিহঁতৰ। তাৰপিছত আৰু কান্দা কাটা আৰম্ভ হ'ব, এৰা এৰি নহয়। ইয়াতে ভিডিঅ'টো আজি শেষ কৰি দিওঁ বুলি ভাবিছোঁ। সিহঁতৰ লগত এতিয়া অকণমান মানে পূৰা লাগিব আৰু এতিয়া এৰা এৰি হওঁতে বহুত কান্দা কাটা কৰিব। সেয়াই, এইখিনিতে ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ।